Hey guys, মই মিণ্টু ডংলি আৰু আপোনালোকে চাই আছে আপোনালোকৰ ফেভৰেট ইউটিউব চেনেল লাৰ্ণ টপ 10 ফেক্টছ। আহক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি কথা পাতিম বিশ্বৰ 10টা ডাঙৰ পুঁজি থকা কোম্পানীৰ বিষয়ে। প্ৰায়ভাগেই এই কোম্পানীকেইটাক বিশ্বৰ আগশাৰীত আমি দেখিবলৈ পাওঁ। 2019 বৰ্ষৰ তথ্য অনুসৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আজি আমাৰ লিষ্ট অনুসৰি 10 নম্বৰত আছে ভিজা কোম্পানী। এই কোম্পানীটোৰ ফাউণ্ডাৰ হৈছে ডি হুক আৰু তেখেতৰ এই কোম্পানীটোৰ নেট ৱৰ্থ মানে পুঁজি হৈছে 416.790 বিলিয়ন আমেৰিকান ডলাৰ্ছ আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে ইউএছৰ কেলিফৰ্ণিয়াত স্থিত ফষ্টাৰ চিটিত। ইয়াৰ পিছত 9 নম্বৰ স্থানত আছে জেপি মৰ্গান চেছ নামৰ এই কোম্পানীটো। এইটো এটা হৈছে আমেৰিকান মাল্টিনেশ্যনেল ফাইনেন্স কোম্পানী আৰু ইয়াৰ ফাউণ্ডাৰ হ'ল জন পিউপণ্ট মৰ্গান আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ নিউয়ৰ্ক চিটিত অৱস্থিত। ইয়াৰ নেট ৱৰ্থ হৈছে 437.230 বিলিয়ন ইউএছ ডলাৰ্ছ। ইয়াৰ পিছত 8ম স্থানত আছে টেনচেণ্ট নামৰ এই কোম্পানীটো। এই কোম্পানীটোৰ ফাউণ্ডাৰ হৈছে মা ৱাটেং। ই এটা চাইনিজ মাল্টিনেশ্যনেল কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় চেনজেনৰ চাইনাত অৱস্থিত। ইয়াৰ সৰ্বমুঠ পুঁজি হৈছে 461.370 বিলিয়ন ইউএছ ডলাৰ্ছ। 7 নম্বৰ স্থানত আছে বাৰ্কশ্বায়াৰ হাথৱে নামৰ কোম্পানীটো। ই এটা আমেৰিকান বহুৰাষ্ট্ৰীয় সামূহিক কোম্পানী। ইয়াৰ নেট ৱৰ্থ হৈছে 553.530 বিলিয়ন ইউএছ ডলাৰ্ছ। এই কোম্পানীটোৰ ফাউণ্ডাৰ হ'ল ৱাৰেন বাফেট আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ নিউয়ৰ্কত অৱস্থিত। 6 নম্বৰ স্থানত আছে আলিবাবা গ্ৰুপ নামৰ চাইনিজ কোম্পানীটো আৰু এই কোম্পানীটোৰ স্বত্বাধিকাৰ হৈছে যি আমাৰ সকলোৰে পৰিচিত জেক মা। ই চাইনাৰ ভিতৰতে সৰ্বোচ্চ ধনী কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় হৈছে চাইনাৰ জাংহো নামৰ চহৰত আৰু ইয়াৰ নেট ৱৰ্থ হৈছে 569.010 বিলিয়ন ইউএছ ডলাৰ্ছ। ইয়াৰ পিছত আমাৰ লিষ্টত 5 নম্বৰ স্থানত থকা কোম্পানীটো হৈছে আমাৰ সকলোৰে পৰিচিত অন্যতম কোম্পানী ফেচবুক। আমি সকলোৱে জানো ফেচবুকৰ স্বত্বাধিকাৰ হৈছে মাৰ্ক জুকাৰবাৰ্গ। ইয়াৰ মুখ্য কাৰ্যালয় আছে ইউএছৰ কেলিফৰ্ণিয়াৰ মেনলো পাৰ্কত। ইয়াৰ মুঠ পুঁজি হ'ল 585.320 বিলিয়ন ইউএছ ডলাৰ্ছ। নেক্সট 4 নম্বৰ স্থানত আছে আমাৰ সদায় ব্যৱহৃত এমেজন কোম্পানীটো। এই কোম্পানীটোৰ সৰ্বমুঠ পুঁজি হৈছে 916.150 বিলিয়ন ইউএছ ডলাৰ্ছ। ইয়াৰ ফাউণ্ডাৰ গৰাকী হ'ল জেফ বিজছ আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ ৱাশ্বিংটনৰ চিয়াটেল চহৰত অৱস্থিত। 3 নম্বৰ স্থানত আছে এলফাবেট নামৰ আমেৰিকান কোম্পানীটো, যাৰ ফাউণ্ডাৰ হৈছে লেৰী পেজ আৰু চাৰ্গে ব্ৰিন আৰু ইয়াৰ মুঠ পুঁজি হ'ল 922.130 বিলিয়ন ইউএছ ডলাৰ্ছ আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ কেলিফৰ্ণিয়াৰ মাউণ্টেন ভিউত অৱস্থিত। ইয়াৰ পিছতেই দ্বিতীয় স্থানত আছে আমেৰিকাৰ বিজনেছমেন আৰু এণ্টাৰপ্ৰেনিয়ৰ বিল গেটছৰ মাইক্ৰছফ্ট কোম্পানীটো। ই এটা মাল্টিনেশ্যনেল টেকনলজি কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ ৱাশ্বিংটনৰ ৰেডমণ্ড নামৰ ঠাইত অৱস্থিত। ইয়াৰ সৰ্বমুঠ পুঁজি হৈছে 1203.000 বিলিয়ন ইউএছ ডলাৰ্ছ। আজি আমাৰ এই ভিডিঅ'টোৰ প্ৰথম স্থানত আছে আমাৰ সকলোৰে পৰিচিত লগতে ব্যৱহৃত নামী দামী কোম্পানীটো হ'ল এপল কোম্পানী। ই এটা আমেৰিকান মাল্টিনেশ্যনেল টেকনলজি কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় ইউএছৰ কেলিফৰ্ণিয়াৰ কুপাৰটিনো নামৰ ঠাইত অৱস্থিত। ইয়াৰ ফাউণ্ডাৰ হ'ল ষ্টিভ জবছ আৰু ইয়াৰ নেট ৱৰ্থ হৈছে 1305.000 বিলিয়ন ইউএছ ডলাৰ। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰি পুনৰ এক নতুন ফেক্টছ থকা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। ধন্যবাদ ফৰ ৱাচিং।